সাম্প্ৰতিক সময়ত ক'ৰনা ভাইৰাছ সমগ্ৰ বিশ্বৰ বাবে এক ভয়ংকৰ সমস্যা হৈ পৰিছে। কিছুদিন পূৰ্বে চীনৰ পৰা বিয়পি পৰা এই ভাইৰাছ বৰ্তমান লাহে লাহে ইখনৰ পৰা সিখন দেশলৈ বিয়পিবলৈ ধৰিছে। ইতিমধ্যে বহুতো মানুহ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হৈছে। বৈজ্ঞানিকসকলে এতিয়াও এই ভাইৰাছৰ প্ৰতিৰোধক প্ৰস্তুত কৰাত ব্যস্ত আছে যদিও সম্পূৰ্ণভাৱে ছাকচেছ হোৱা নাই। এতিয়া ক'ৰনা ভাইৰাছ অসমতো সোমাইছে। বিভিন্নজন পৰ্যটক তথা এৰোপ্লেন ট্ৰেইন আদিত ভ্ৰমণ কৰা ব্যক্তিসকলৰ দেহত লাগি আহি বিভিন্নজনৰ সংস্পৰ্শ পাই ক'ৰনা ভাইৰাছ ইজনৰ পৰা সিজন ব্যক্তিৰ দেহলৈ সংক্ৰমিত হ'ব ধৰিছে। কিন্তু কিছুমান সৰু সৰু কথাৰ প্ৰতি গুৰুত্ব দিলে আমি এই ভাইৰাছৰ পৰা বাচি থাকিব পাৰিম। গতিকে আজি আমি ক'ৰনা ভাইৰাছৰ পৰা আক্ৰান্ত নোহোৱাকৈ বাচি থাকিব পৰা কেইটামান সহজ উপায়ৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ, দ্য মেজিকেল লেণ্ডৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। নাম্বাৰ 1, ক'ৰনা ভাইৰাছ তুলনামূলকভাৱে অন্য ভাইৰাছতকৈ কিছু ডাঙৰ। গতিকে আমি যিকোনো মাস্ক পিন্ধিলেও ই সহজে শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা কোনো মাস্ক নহ'লেও হ'ব। গতিকে আমি মাস্ক ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ ঘৰৰ পৰা বাহিৰলৈ যাওঁতে মাস্কখন ব্যৱহাৰ কৰিবই লাগে। নাম্বাৰ 2, মাস্কখনৰ বাহিৰ ফালে হাতেৰে চুই নাথাকিব। যদি চুব লগা হয়ও তেনে সোনকালে হাত দুখন ধুই পেলাব। নাম্বাৰ 3, মন কৰিব, হাত ধুওঁতে কেতিয়াও লৰালৰি নকৰিব। হাত দুখন সঘনাই চাবোনেৰে আৰু কেৱল বৈ থকা পানীতহে ধুব। জমা কৰি থোৱা পানীত হাত নুধুব। হাত ধোৱাৰ সময়ত হাতৰ উপৰিভাগ, হাতৰ তলুৱা, আঙুলিৰ মাজভাগ আৰু নখবোৰ ভালকৈ ধুব। নাম্বাৰ 4, সঘনাই কাহি থকা ব্যক্তিৰ লগত ওচৰৰ পৰা কথা নাপাতিব। পাতিব লগা হ'লেও নিম্নতম 1 পৰা 2 মিটাৰ আঁতৰত ৰৈ কথা পাতিব আৰু তেওঁক স্পৰ্শ নকৰিব। যদি সংক্ৰমিত যেন লাগে তেনে খুব সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'বৰ বাবে তেওঁক পৰামৰ্শ দিব। নাম্বাৰ 5, মানুহৰ ভিৰ থকা ঠাইত নাথাকিব, কিয়নো কোনেও গম নাপায় কোনজন ব্যক্তি ক'ৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে। নাম্বাৰ 6, আপোনাৰ যদি বেছিকৈ কাহ চৰ্দি হৈছে তেনেহ'লে সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক আৰু কহাৰ সময়ত টিছু পেপাৰ নহ'লে মাস্কৰ ব্যৱহাৰ কৰক আৰু সেইখন বেছি সময় হাতত নাৰাখি ডাষ্টবিনত পেলাই দিয়ক আৰু হাত দুটা ভালকৈ ধুই পেলাব। নাম্বাৰ 7, ক'ৰনা ভাইৰাছ কাপোৰ কানিত পৰিলেও 9 ঘণ্টালৈকে ই জীয়াই থাকিব পাৰে। গতিকে প্ৰতিদিনে আমি পিন্ধা কাপোৰবোৰ ধুই পেলাব লাগে, নতুবা কাপোৰবোৰ সূৰ্যৰ তাপত 2 ঘণ্টাৰ পৰা 3 ঘণ্টা ৰাখিলেও ই নষ্ট হৈ যায়। নাম্বাৰ 8, ক'ৰনা ভাইৰাছ মানুহৰ হাতত 10 মিনিটলৈকে জীয়াই থাকিব পাৰে। গতিকে এলকহল চেনিটাইজাৰেৰে সঘনাই আমাৰ হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। নাম্বাৰ 9, কিছুদিনলৈ আইচক্ৰীম আৰু শীতল পানীয় অৰ্থাৎ পেপচি, কোকো-ক'লা এইবোৰ পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল। নাম্বাৰ 10, পানী সদায় উতলাই খাওক। নাম্বাৰ 11, খাদ্য খোৱাৰ আগতে কুহুমীয়া নিমখ পানীৰে মুখখন এবাৰ কুলকুলি কৰি ল'ব, যাতে মুখত থকা বীজাণুবোৰ নষ্ট হৈ যাব পাৰে। গতিকে প্ৰথমৰ পৰা যদি আমি চাওঁ, মাস্ক ব্যৱহাৰ কৰক, ভালদৰে হাত ধুৱক, সংক্ৰমিত ব্যক্তিৰ পৰা আঁতৰত থাকক, মানুহৰ ভিৰৰ পৰা আঁতৰি থাকক, কাহ চৰ্দি হ'লে সোনকালে চিকিৎসকৰ কাষ চাপক, পিন্ধা কাপোৰ প্ৰতিদিনে ধুই লওক নতুবা ৰ'দত শুকাই লওক, নিজে পৰিষ্কাৰ হৈ থকাৰ লগতে হাত দুখন পৰিষ্কাৰ কৰি ৰাখক, আইচক্ৰীম আৰু শীতল পানীয় জাতীয় বস্তুৰ পৰা দূৰত থাকক, খোৱা পানী গৰম কৰি খাওক আৰু খাদ্য খোৱাৰ আগত কুহুমীয়া নিমখ পানীৰে কুলকুলি কৰক। লগতে যদি পাৰে এইবাৰ ৰঙৰ উৎসৱ ফাকুৱাত বজাৰ অথবা দোকানত বিক্ৰী কৰা ৰং ব্যৱহাৰ নকৰিব। ই আপোনাৰ লগতে আপোনাৰ সম্পৰ্কীয়সকলক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। আজিলৈ ইমানেই। গতিকে সতৰ্ক হৈ থাকক আৰু সচেতন হৈ থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।